আজি যিহেতু বাবাৰ দিন অৰ্থাৎ শাওণ মাহৰ পবিত্ৰ শাওণ মাহৰ সোমবাৰ, সেয়ে মানুহজনে 4:30 বজাতে উঠিছে আৰু উঠিয়েই বাবাৰ নামত এখন শৰাই আগবঢ়াওঁ বুলি ভাবিছিলোঁ আমি সোমবাৰে। গতিকে যোৱা সোমবাৰে কিবা অসুবিধা হ'ল, সেই গতিকে আজি সোমবাৰত মানুহজনে গোটেইখিনি যা যোগাৰ কৰি ল'লে, ময়ো অলপ কৰি দিলোঁ। আৰু তেওঁ এনেকৈ মন্দিৰত সোমাল ধুনীয়াকৈ। মই যিহেতু মন্দিৰত সোমোৱা নাই, শান্তি ল'লে সেইবাবে। আৰু তেখেতে বাবাই বহুত দুষ্ট কৰে এনেই, কিন্তু দেখিছেনে ধুনীয়াকৈ সেৱা কৰিছে আৰু এয়া উঠিছে শেষত, কিন্তু দুষ্ট একেবাৰে কৰা নাই আৰু একেবাৰে দুষ্ট কৰা নাই। আৰু সি এনেও ধূপ জ্বলালে, চাকি জ্বলালে খুব বেছি ভাল পায়। সি পূৰা ফূৰ্তি কৰে আৰু ধূপডাল সিও জ্বলাব খোজে। আৰু সকলোৱে শাওণ মাহত হয়তো মন্দিৰলৈ যাব। আৰু এতিয়া বৰষুণ দিলে। মানুহজনে এই ৰাতিপুৱা উঠাৰ আন এটা কাৰণ হৈছে তেওঁ নাৰিকলী মন্দিৰত যাম বুলি কৈছে, সেইবাবে ৰাতিপুৱাই উঠি কামখিনি কৰিছে। আৰু বাবাক বৰষুণ চাই আছে, দেখিছেনে। আৰু মন্দিৰত সোমাই কাৰণে দৰাখন জপাই দিলোঁ। আৰু আমি সকলোৱে 7:30 বজাতেই প্ৰসাদ খাই ল'লোঁ আগতে, তাৰপিছতহে চাহ খাম। 7:30 বজাতে প্ৰসাদ খাই ল'লোঁ। আৰু মানে ইমান ভাল লাগিছে আজি পবিত্ৰ দিনটোত, মানে কি ক'ম আৰু, বহুত বেছি ভাল লাগিছে। ৰাতিপুৱা এনেকুৱা এটা পৰিৱেশ পালে সকলোৰে নিশ্চয় বহুত বেছি ভাল লাগে। আৰু প্ৰসাদকেইটা যে বহুত বেছি ভাল লাগিলে। আৰু তেওঁ এয়া নাৰিকলী মন্দিৰতো গ'লগৈ বৰষুণ এৰাৰ পিছত বেছি ভিৰ। এইবাৰ আচলতে মই যাবই নহ'ল, তথাপিও বা ঘৰখনৰ হয় কোনোবা এজন নহয় এজন গৈছে। বহুত বেছি ভাল লাগিছে। চাওকচোন পৰিৱেশ, ইমান দীঘলীয়া লাইন।